হে গাইজ, আজি হয় 15 তাৰিখ আৰু আজপাকৰ আজি 40 ডেজ কমপ্লিট হৈ গ'লহি। কালি হয় 41 দিন, সেইবাবে গোটেই ঘৰ চাফা কৰি আছোঁ। সেইপিনে পৰ্দাকেইখন মই ধুই দিছোঁ, যিহেতু মানে 41 দিনৰ দিনা মই এভৰিথিং মোক পূৰা ক্লিন লাগিব। যিহেতু বহুতে কয় ন 41 দিনৰ দিনা পূৰা চব বস্তু ধুই দিব লাগে 40 দিনৰ দিনাই। তো সেয়া এতিয়া গোটেই সেইটো মোৰ পৰ্দা এৰাই আছে, মানে খুলি আছে চৰি। আৰু এইজনী হয় মই, পূৰা ভাগৰ লাগিছে মোৰ, যিহেতু ৰাতিপুৱাৰ পৰা মই কামেই আৰু এইপিনে কম্বলো ৰ'দত দিব আছে। আৰু আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিছোঁ। যদি চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইপিনে এইটো ৰুমৰ দেখিছে এভৰিথিং ক্লিন কৰিলে, চেয়াৰ টেয়াৰ চব মুচি মেলি ক্লিন হৈ গ'ল। আহাৰ স্বপ্ন সকলো ভালে আছে আৰু সুস্থ আছে। এইপিনে আমাৰ বেডটোক লৈ পেলাই ঘূৰি আছোঁ। বেডটো আজি টোপনিয়ে নাই, কিয় নাজানো, অথনিৰ পৰা হোৱাই নাই, এনেই 10টা বাজিলে বুলি শুই যায়। এয়া আৰু আজি তাক গা নোধোৱা মই, যিহেতু তাৰ অলপ চৰ্দি ভাৱ আছে সেইবাবে। আৰু এইপিনে যে মিষ্টাৰৰ গোটেই লেপটপ, প্ৰিণ্টাৰ, কিতাপ এইবিলাক চব ইয়াত থাকে, বেক চাইডো পূৰা। তো সকলো কিছু নতুন ভিডিঅ' লৈ। আৰু মোৰ চোফা ৰুমটো যে একদমেই অৱস্থা নাইকিয়া হৈ আছে, আৰু এইবিলাক চব খুলি দিয়া হৈছে, যিহেতু চুবেবাৰত আহি গ'ল, তো ধুব লাগিব। তো এইবাৰ চুবেবাৰত চাগে মই ইয়াত নাথাকিম চাগে, ঘৰত কৰিম, যিহেতু মই 41 ডে আজি আশফাকৰ পূৰা 40 ডেজ কমপ্লিট হৈ গ'ল, কালি 41 ডেজ। তো যিহেতু 40 ডেজত মই সেইকাৰণে গোটেই কাপোৰ চাপোৰ ধুই দিছোঁ। চুবেবাৰটোৰ কাৰণেও গোটেই বেডশ্বীট এইবিলাক চব ধুই দিয়া হৈছে, এইবিলাক পৰ্দা চৰ্দা পূৰা খুলি দিয়া হৈছে। আৰু টিকলা পূৰা শুনি আছে, এতিয়া শুব আৰু পিছত লৈ শুৱাই আছোঁ তাক। তো মই যিহেতু জানেই 41 দিন মই ওলাই যাব নোৱাৰোঁ, তো মানে মই ঘৰত যোৱাই নাই। আৰু বহুতে কামত খুজিলে যে ঘৰত কিয় নগ'লা, ইয়াত কিয় আছা। তো আমাৰ ঘৰত যিহেতু মানুহ নাই ন, তো মাৰ প্ৰব্লেম হৈ যাব কাৰণে মই ইয়াত আছিলোঁ, সেইটোৱে। তো এবাৰ ঘৰত যাম মই 19 তাৰিখ মানে ঘৰত যাম। আজি হয় 15 তাৰিখ, তো 19 তাৰিখে মই ঘৰত যাম। আশফাক আৰু মই নানীকৰ ঘৰত যাম, পূৰা মোৰ মাৰ ঘৰ তাৰ নানী ঘৰ। তো সেয়াই। আৰু মোক বহুতে কৈ আছিলে যে আশফাকৰ কালাৰ সলনি হৈছে নেকি বা। হয়, মোৰ কালাৰ সলনি হৈয়ে থাকে, কোনোবা দিনা বগা, কোনোবা দিনা অলপ ক'লা দেখা যায়। এইটো হয়ে বোলে 3 মান্থছৰলৈকে বেবীৰ। তো গাইছ, এইপিনে পোৱালিক লৈ আছোঁ, পোৱালি পূৰা একদম খেলি আছে। আৰু বহুতে কৈছে বা তাৰ কালাৰ চেঞ্জ হৈছে নেকি, তাৰ কালাৰ চেঞ্জ হৈছে, নোহোৱা নহয়। চব বাচ্ছাৰে কালাৰ চেঞ্জ হয় 3 মাহৰলৈকে, তাৰপিছতে ৰিয়েল কালাৰটো আহে। তো সেইটো পূৰা খেলি আছে সি, আজি নুশুইছে। তো সেয়াই 19 তাৰিখে মানে মই ঘৰ যাম, তো চুবেবাৰত চাগে তাকে কৰিম নেকি। তো সেয়াই ব্লগ, আজি ব্লগটো তেতিয়াহ'লে আৰম্ভ কৰোঁ। তো ব্লগ ভাত খালোঁ, এতিয়া ভাবিছোঁ আবেলি কিবা এটা বনাওঁ। চাউলো আছিলে লগত, এয়া নাৰিকল অলপ আৰু মিঠৈ আৰু লগতে তিল আছিলে। তো এইপিনে বৰা চাউল ভিজাই থৈছিলোঁ, তাতে এনেকৈ বৰা চাউল এটা দেখিছে ফুটা খৰাহীত দি দিছোঁ। চাউলখিনি দি পেলাই এটা লেয়াৰ ওপৰতে দেখিছে এনেকৈ নাৰিকল, তাৰপিছত মিঠৈ আৰু তিলৰ মিশ্ৰণখিনি দি দিছোঁ। তাৰ ওপৰতে আকৌ চাউল দি দিছোঁ, এনেকৈ লেয়াৰিং কৰি লৈছোঁ। মই বনাম বৰা চাউল ভাপত দিয়া, আৰু বিৰাট ভাল লাগে খাই। কিন্তু তিলখিনি দি মই বেয়া কৰিলোঁ, তিলখিনি অলপ পুৰণা আছিলে, যেনেকুৱা টেষ্ট হ'ব বুলি ভাবিছিলোঁ তেনেকুৱা নহ'লগৈ। এইপিনে ওপৰতে নাৰিকল বেছিকৈ দি পেলাই অলপ মিঠৈ দি পেলাই এতিয়া ভাপত দি দিওঁ। চচপেনত পানী দি দিছোঁ আৰু ওপৰতে এনেকৈ ঢাকনখন মাৰি দিছোঁ। আৰু মই কেনেকৈ দিছোঁ আপোনালোকক এক ঝলককৈ দেখাওঁ, এয়া দেখিছে, যাতে অলপো ভাপ বাহিৰত ওলাব নোৱাৰাকৈ। তো এইপিনে 10 মিনিট হৈ গ'ল ভাপত দিয়া, এয়া দেখিছে অলপ সিজিছেই। আৰু লগতে এইপিনে মই গাখীৰ দেখিছে 1 লিটাৰ গাখীৰ ক্ষীৰ বনাবৰ কাৰণে থৈ দিছোঁ, যিহেতু মোৰ বিৰাট ক্ষীৰ খাব মন যায় আৰু এই ভাপত দিয়া হেৰিটো। তো এয়া এতিয়া বৰা চাউল বোলে জহা চাউল দি বনাই লৈছোঁ ক্ষীৰ। আৰু বহুতে কয় নৰ্মেল চাউল দি বনাব পাৰি, কিন্তু জহা চাউল দি বনালে বেছি ভাল লাগে। মই নৰ্মেল চাউল দি কেতিয়াও বনোৱা নাই দেই। ইফালে নৰ্মেল মিল্ক পনীৰ আৰু লগতে নান। আজি ৰেচিপি শ্বেয়াৰ কৰিম কেনেকৈ মই পনীৰ নৰ্মেলি বনাওঁ উইদাউট ক্ৰীমত আৰু নানৰ। বাতি এটাত ইয়াতে দেখিছে পিঁয়াজ, লগতে বিলাহী লৈ লৈছোঁ ডাঙৰকৈ কাটি পেলাই। এইপিনে পনীৰ লৈ লৈছোঁ, আৰু আজি ফ্ৰেছ পনীৰ ইউজ কৰিছোঁ, আমুলৰ নহয়। তাৰপিছত এখন পেন লৈ দিছোঁ, তাতে দি দিছোঁ মই অলপ ৰিফাইন, আৰু ইয়াতে বাটাৰো দিব পাৰে, কিন্তু মই বাটাৰ নিদিওঁ যিহেতু পোৱালি পেটত ধৰিব পাৰে। এইপিনে পিঁয়াজ, কাটি থোৱা পিঁয়াজ আৰু বিলাহীখিনি দি দিছোঁ, আৰু এইখিনি পূৰা ৰঙচুৱা হোৱালৈকে ভাজি ল'ম, মানে অলপ গল্ডেন ব্ৰাউন হোৱালৈকে অলপ ভাজি ল'ম পিঁয়াজখিনি। আৰু এনেকৈ মিল্ক পনীৰ বনাই চাব, বহুত ইজি হয়, বেছি ইনগ্ৰিডিয়েণ্ট নালাগে, খাই বহুত ভাল লাগে। বাটাৰ পনীৰতকৈও বেছি মই মিল্ক পনীৰটো বেছি ভাল পাওঁ, আৰু উইদাউট ক্ৰীমত বহুত বেছি ইজি হয় আৰু খৰচো কম হয়। ওপৰতে অলপ নিমখ ছটিয়াই দিছোঁ যাতে অলপ জল্দি
ফ্ৰাই হৈ যায়, ফ্ৰাই মানে অলপ জল্দি ভাজ খাই যায়। দেখিছে বিলাহীখিনি গলিব আৰম্ভ হ'লেই, আৰু তাৰপিছত পিঁয়াজখিনি অলপ অলপ কালাৰটো চেঞ্জ হৈছে। পিঁয়াজ ভাজা হৈ গ'ল, আৰু এতিয়া চাওক মই দেখিছে মিক্সি বাতিটো লৈ লৈছোঁ, আৰু এইখিনিতে মই ভালদৰে পেষ্ট বনাই ল'ম। এয়া চাওক গোটেইখিনি অলপ অলপ দেখিছে গল্ডেন ব্ৰাউন, আৰু এয়া চাওক মই বাতিটোত পিঁয়াজখিনি আৰু বিলাহীখিনি পেষ্ট বনাই ল'লোঁ, পূৰা একদম পিয়ৰি বনাই লৈছোঁ। পনীৰ মই একদম ফ্ৰাই নকৰোঁ, এনেকৈয়ে দিম, আৰু পনীৰৰ কিউবছখিনি মই এনেকৈ কৰি লৈছোঁ, বেছি ডাঙৰো নহয় বেছি সৰুও নহয়। কেৰাহী এটা লৈ লৈছোঁ, তাতে মিঠাতেল দি দিছোঁ, আৰু ইয়াতে মই ৰিফাইন ইউজ নকৰোঁ এতিয়া। আৰু আজি কোনো মই ইয়াত বাটাৰ বা ঘি একো ইউজ নাই কৰা পোৱালিৰ কাৰণে, যিহেতু বেছি বাটাৰ ঘিউ খালে অলপ প্ৰব্লেম হৈ যায়। ইয়াতে দেখিছে তেলটো অলপ গৰম হৈছে, তাতে মই হালধি দি দিছোঁ। তাৰপিছত এতিয়া এই পিয়ৰিখিনি মই দি দিছোঁ, বিলাহী আৰু পিঁয়াজৰ পিয়ৰিখিনি। তাৰপিছত ভালদৰে মই এইখিনি মিক্স কৰি লৈছোঁ, আৰু হালধি একদম প্ৰথমতে দিব লাগিব। মছলাখিনি ভালকৈ বনাৰ পিছত আধা চামুচ দিছোঁ জলকীয়া গুড়ি, তাৰপিছত ভালদৰে আকৌ এবাৰ লৰাই লৈছোঁ। তাৰপিছত দেখিছে ভালদৰে মই একদম ধুনীয়াকৈ লৰাই লৈছোঁ, আৰু কালাৰটো দেখিছে একদম ধুনীয়া আছে, লাইট ক্ৰিমি কালাৰ এটা হৈ আছে। দিছোঁ জিৰা আধা চামুচ, জিৰা আৰু ধনিয়া মিক্স থাকে আমাৰ ঘৰত, সেইকাৰণে আধা চামুচ দি দিছোঁ, আৰু ভালদৰে লৰাই লৈছোঁ। অলপ 1 চামুচ জোখেৰে চেনি দি দিছোঁ মই, চেনিখিনি দিয়াৰ পিছত ভালদৰে মই এইখিনি লৰাই ল'ম। এতিয়া এইখিনি মই পূৰা যেতিয়ালৈকে কেৰাহীটো তেল যেতিয়ালৈকে এৰ খাই নাযায়, তেতিয়ালৈকে মই ভালদৰে ভাজি ল'ম, আৰু একদম ধুনীয়াকৈ মছলাখিনি ভুনি ল'ম ভালদৰে। মছলাখিনি 5 মিনিট ভুনাৰ পিছত ইয়াতে দি দিছোঁ সোৱাদ অনুসৰি নিমখ, আৰু তাৰপিছত ভালদৰে মই আকৌ মিক্স কৰি দিছোঁ। দেখিছেই ধুনীয়াকৈ মছলাখিনি একদম কেৰাহীৰ পৰা একদম লাগি থকা নাই, আঁতৰি আঁতৰি আহিছে। আৰু এতিয়া দেখিছে গোটেই মছলাখিনি মই ভাজি ল'লোঁ। এতিয়া ইয়াতে মই মেইন ইনগ্ৰিডিয়েণ্ট যোনটো হয় গাখীৰ দি দিছোঁ। মই গাখীৰ আধা গ্লাছ ইউজ কৰিছোঁ, আৰু ভালদৰে এতিয়া মিক্স কৰি দিছোঁ। চাওক কালাৰ একদম চেঞ্জ হৈছে, মিল্ক পনীৰ একদম পূৰা ধুনীয়াকৈ যোনখিনি মছলা হয় মিল্ক পনীৰৰ সেইখিনি ৰেডি হৈ গৈছে। এতিয়া মই ইয়াতে ধুনীয়াকৈ পনীৰখিনি দি দিম, আৰু আপোনালোকে এবাৰ উতল অহাৰ পিছতে দেখিছে মোৰ উতলি গৈছে, উতলি যোৱাৰ পিছতেই এতিয়া মই ইয়াতে পনীৰখিনি দি দিছোঁ। আৰু আপোনালোকে আমুল পনীৰ ইউজ কৰিব পাৰে, মই কিন্তু ফ্ৰেছ মানে কিনিব পাৰি ন কিউবছ পনীৰ চব, সেইবিলাক ইউজ কৰিছোঁ, ঘৰতে কিউব কৰি লৈছোঁ। এয়া চাওক আমাৰ পনীৰ ৰেডি হৈ গ'ল। একদম চিম্পল ৰেচিপি হয়, কোনো বেছি ইনগ্ৰিডিয়েণ্টছ নালাগে, মিল্ক পনীৰ হয়, খাবলৈও বহুত টেষ্টি হয়। এয়া চাওক পনীৰখিনি দিয়াৰ পিছত মই 2 মিনিটমান উতলাই লৈছোঁ, আৰু চাওক অলপ ডাঠ হৈ গৈছে, আৰু যেতিয়া মছলাখিনি উতলি যাব তেতিয়াহে পনীৰখিনি দিব। আৰু পনীৰখিনি দিয়াৰ পিছত 2 মিনিটমান ভালদৰে উতলাই লৈছোঁ, তাৰপিছত মই গেছটো অফ কৰি দিলোঁ। এয়া আমাৰ পনীৰ ৰেডি হৈ গ'লহি, একদম ডাঠ, নানৰ লগত জুতি লওক বা ৰুটিৰ লগত বা ভাতৰ লগত বিৰাট ভাল লাগে খাই। ওপৰতে অলপ ধনিয়া চিলাই দিছোঁ যাতে আৰু টেষ্টটো বাঢ়ি যাওক বুলি। তো আমাৰ মিল্ক পনীৰ ৰেডি হৈ গ'ল, ৰেচিপিটো ট্ৰাই কৰি জনাব। মষ্ট ৰিকুৱেষ্টেড ৰেচিপি নান, এইকাৰণে দৈ লৈ লৈছোঁ, আৰু দৈখিনি এনেকৈ ভালদৰে মই মিক্স কৰি লৈছোঁ। দৈ লৈছোঁ 4 চামুচমান ডাঙৰ চামুচেৰে, আৰু ভালদৰে মিক্স কৰি লৈছোঁ যাতে গোটা হৈ নাথাকে। এইপিনে ময়দা লৈছোঁ 1 কাপমান জোখেৰে, যোনটো চাহ খোৱা কাপ ডাঙৰ থাকে ন, সেইটো কাপ 1 কাপ লৈছোঁ মই। আৰু ময়দাখিনিতে এতিয়া চাওক মই ভালদৰে চালি মেলি লৈছোঁ। ইয়াতে মই দি দিছোঁ চেনি 1 চামুচ জোখেৰে চেনি দি দিছোঁ। তাৰপিছতে ইয়াতে মই দি দিছোঁ অলপ 1 চামুচ জোখেৰে ৰিফাইন, দি দিছোঁ মই অলপমান নিমখ ছটিয়াই দিছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে নিমখখিনি ছটিয়াই ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰাৰ পিছতে এইখিনি দৈ লৈ লৈছোঁ, আৰু মই ডাঙৰ চামুচেৰে মানে এখন চামুচেৰে 3 চামুচ মই দৈ দি দিম। আৰু মই বেছি দৈ নিদিওঁ, যিহেতু বেছি দৈ দিলে অলপ টেঙা টেঙা লাগে, সেইকাৰণে দেখিছে প্ৰথম 2 চামুচ দিলোঁ, কিন্তু লাষ্টত 1 চামুচ মই দিছিলোঁ, ভিডিঅ'টো শ্বুট কৰা নহ'ল। দৈখিনি দিয়াৰ পিছত দেখিছে মই ভালদৰে একদম ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, যেনেকৈ মই হাতেৰে কৰিছোঁ তেনেকৈ কৰি ল'ব। আৰু এতিয়া মই ইয়াতে কুহুমীয়া গৰম পানী ব্যৱহাৰ কৰিম, একদম কুহুমীয়া, একদম পূৰা গৰম নহয় দেই, কুহুমীয়া গৰম পানী অলপ অলপকৈ দি পেলাই মই ভালদৰে ৰুটিখিনি মঠি ল'ম। যেনেকৈ ৰুটি মঠোঁ তেনেকৈ ভালদৰে মঠি ল'ম।
এইপিনে আমাৰ ডো পূৰা ৰেডি হৈ গ'লহি। ইয়াতে এতিয়া মই অলপ ৰিফাইন দেখিছে, ৰিফাইন অলপ ওপৰত এনেকৈ দি পেলাই মই আধা ঘণ্টামান এইখিনি ঢাকন মাৰি থৈ দিম। আধা ঘণ্টাৰ পিছত চাওক মই ঢাকনখন আঁতৰাই দিলোঁ আৰু এয়া চাওক ইমানেই কোমল হৈ আছে আৰু সঁচাই নানৰ এটা চেণ্ট আছে ন, সেইটোৱেই চেণ্ট পূৰা গম পোৱা যায় যে একদম পূৰা পাৰফেক্ট হ'ব। আৰু এতিয়া মই ডোখিনি মই ভালদৰে এবাৰ মঠি লৈছোঁ এনেকৈ ওপৰ তল কৰি যেনেকৈ মই কৰি লৈছোঁ তেনেকৈ কৰি ল'ব। আৰু মোক যে ইগন'ৰ কৰিব, মোক বিৰাট বেয়া লাগিছে ভিডিঅ'ত লাইট চাইট মই এটা লাইট জ্বলাই দিছোঁ আৰু কিচেনটো আৰু বেছি বেয়া লাগিছে। এইপিনে মই কালজিৰা আৰু ধনিয়া লৈ লৈছোঁ। এইপিনে মই দেখিছে মই ৰুটিটো পূৰা অভেল টাইপ বেলি লৈছোঁ। যিকোনো চাইজ আপোনালোকে বেলিব পাৰে, কিন্তু অভেল টাইপত বেছি ভাল লাগে যিহেতু নান চব অভেল টাইপে থাকে। এইপিনে মই ধনিয়া আৰু অলপ কালজিৰা এনেকৈ ওপৰত দি পেলাই এই বেলনা মাৰিডাল দি দেখিছে মই বেলনা মাৰিডাল দি এবাৰ ৰোল কৰি দিছোঁ। এতিয়া নানটো মই দেখিছে এনেকৈ উঠাই দিম, উঠাই পেলাই তাৰ যোনটো বেক চাইড হয় সেইটো মই এনেকৈ কৰি লৈ ল'ম। তাৰপিছত ইয়াতে ভালকৈ আকৌ এবাৰ ৰোল কৰি ল'ম। ৰোল কৰাৰ পিছত দেখিছে টাৱা ইয়াতে পাতি দিছোঁ, টাৱাখন গৰম হ'বৰ কাৰণে দিছোঁ। আৰু এতিয়া মই ইয়াতে লাষ্টত কি কৰিম জানেনে, নানটো এয়া দেখিছে পানী লৈ লৈছোঁ এটা বাতিত, পানী লৈ পেলাই বেক চাইডে মই এনেকৈ লগাই ল'ম যাতে ধুনীয়াকৈ চিপকি যায় টাৱাখনত। তাৰপিছত নানটো মই এই টাৱাত ভালদৰে দি দিম আৰু দিয়াৰ পিছত মই অলপ এনেকৈ কৰি পেলাই ছাইডকেইটা অলপ প্ৰেছ কৰি দিম যাতে চিপকি যায়। আৰু এয়া দেখিছে পূৰা ফুলি গৈছে, অলপ অলপকৈ ফুলি গৈছে। তাৰপিছত মই এতিয়া টাৱাখন পূৰা বেকা কৰি দিম। টাৱাখন মই যেনেকৈ কৰিছোঁ আপোনালোকে তেনেকৈ ভিডিঅ'ত যেনেকৈ দেখাইছোঁ তেনেকৈ কৰিব। আৰু এয়া চাওক মই ধুনীয়াকৈ প্ৰথম ছাইডকেইটা সেকি লৈছোঁ। এইপিনে চাওক বেকা কৰি টাৱাখন ডাইৰেক্ট এনেকৈ কৰি দিব। আৰু এয়া চাওক তলফালে এনেকৈ কৰি নানটো পূৰা হৈ থাকিব। আৰু নান এনেকৈয়ে বনায়, তো অলপ কষ্ট হয় বাৰু, কিন্তু খাবলৈও বহুত ভাল হয়। এয়া চাওক নানটো পূৰা ধুনীয়াকৈ আগ চাইডে পূৰা ফুলি আহিছে আৰু দেখিবলৈ ইমান। আৰু এয়া চাওক আমাৰ প্ৰথমটো নান ৰেডি হৈ গ'লহি আৰু এতিয়া মই ইয়াত থৈ লৈছোঁ। তো ছেকেণ্ড নানকেইটাও মই গোটেইকেইটা নান এনেকৈ ৰেডি কৰি ল'লোঁ। বহুত ইজি হয়, প্ৰথমবাৰ হাৰ্ড লাগিব, কিন্তু তাৰপিছত যেতিয়া বনাই থাকিব তেতিয়া ইজি লাগি যাব। মই আজিলৈকে নান বহুত বনাইছোঁ, তো মোৰ অলপো কষ্ট নালাগে। এয়া চাওক এতিয়া মই আকৌ টাৱাটো এনেকৈ ওপৰত কৰি দিছোঁ আৰু এয়া চাওক ধুনীয়াকৈ ফুলি আছে। তো এনেকেই নান আপোনালোকে ট্ৰাই কৰিব। ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ, যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইপিনে মিল্ক পনীৰ আৰু নান, প্লেটখন লোৱা অলপ ভুল হ'ল, বেয়া নাপাব। তো ৰেডি হৈ গ'লহি, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই।